অলপো বেয়া লগা নাই নামাৰিবা নামাৰিবা খুৰা কৰিছো চৰণ আমাক মাৰি কিনো পাবা ৰাখা হাত যাৰ মৃত্যু নাই ঘাটকে আহিছে বান্ধি ধৰি আৰু যাৰ মৃত্যু আছে কি আহিছে গল পাতি আপোনা ৰক্ত মাংস খাব পাই সদায় কুকুৰ কাটা মাংস খাব পাই কুকুৰ কাটা ঘাটকৰ পিছে ওচৰতে কুকুৰটোৱে থিয় হৈ তাকো দেখি ঘাটকৰ মনে ভাবে এই কুকুৰৰ তেজুৰঙা মানুহৰ তেজুৰঙা এই কুকুৰৰ তেজুৰঙা মানুহৰ তেজুৰঙা গতিকে এই কুকুৰৰ ৰক্ত মই ৰজাৰ হাতে দি আজিৰ পৰা এই ঘাটক কৰ্মৰ পৰা মই বিদায় মাৰিম একে হাতে কুকুৰকে দুই শিশুক বন্ধন কৰি দি চিঞৰি কবলৈ ধৰিলে হে নিশাপতি চন্দ্ৰ তোমালোকক সাক্ষী কৰি এই ল'ৰা ছোৱালী হাল এৰি দিলো মই বনৰ মাজত মনত ৰাখিবা ইহঁত যেন কোনোদিনেই নপৰে বিপদ এই কুকুৰা ৰক্তনীয়া লগ মহাৰাজ এয়া মই দুই শিশুক কাটি ৰক্ত লৈ আহিছো লগ মহাৰাজ লগ তাকো দেখি ৰাৱণ তুমি ভালদৰে লিখি থোৱা তোমাৰ গণনা লিখাই থাকক তোমাৰ হাততে ল'ৰা ছোৱালী হালক পঠালো আজি মই জম দুই শিশু সাগৰৰ সিটো পাৰত আৰু সেই সাগৰৰ পাৰতে মালিনী নামে
নাৰী আকৌ আছে খেকি আৰু সেই মালিনীৰ পুত্ৰ কন্যা একো নাই মালিনীৰ ঘৰে দুয়ো উপস্থিত মালিনী চাইছো জানিব পাৰিছো নহয় তহঁত দুই মাতৃ সন্তান কোনো কথা সকলোতে প্ৰচাৰ হৈ যাবি না বল তেনেহ'লে মাতা মাতি কৰি হবে মৰমৰে
উপস্থিত হ'ব দৰা কইনা দুয়োজন নারীগণে বিয়ার আশীৰ্বাদ